হাই হাই Basa. হাই লোৱা ভাই Basa. উপচাৰ তব Basa. স্বামী স্ত্রীগ শিরদা বন্দে পতুমা স্বামী পতুমা স্বামী স্বামী স্ত্রীগ হৃদয় বসে মা আজি কেনে আচৰণ তব ইমান দিন হ'ল এৰি থৈ যোৱাৰ এবাৰো মনত নপৰিল তোমাৰ এৰিম মা পত্নী পুত্ৰ ত্যাগ কৰি কাম্যকৰ বুকুত গুচি গলা তুমি হিৰিম্বাই জীৱনত কাৰোবাক হেৰুৱাইছো কাৰোবাক কৰিছো ত্যাগ আৰু ভাবিছো তুমিও ভাবিলে আমাৰ মৃত্যু আছিল মই চৰ্তত আবদ্ধ এৰিম মা কৰ্তব্যকে দোহাই দি সকলো পাহৰিবা পত্নী পুত্ৰ আৰু নিজ পত্নীয়ে স্বামীৰ বাবে লোৱা সেন্দুৰখিনিও এয়া তোমাৰ কেনে ব্যৱহাৰ হিৰিম বা মাতৃ তোমাৰ হৈছে কি মই একো বুজিবই পৰা নাই বাছা এয়া যে পিতৃটোৰ সদমুখে আমাৰ পিতা পিতা পুত্ৰ পিতা মোৰ উপাস্য দেৱতা পুত্ৰ মোৰ অতদিন ক'ত আছিলা পিতা দিন রাত কৰি একাকাৰ বিচাৰি ফুৰিছো তোমাক জন্মদিন অৱধি সাক্ষাৎ লাভ সুযোগ নোপোৱা পিতৃ আদি সন্মুখে আমাৰ হে পিতা নাজানি নিচিনি সামান্য মনুষ্যৰ দৰে ব্যৱহাৰ কৰি অপৰাধী যেন লাগিছে ক্ষমা কৰা পিতা ক্ষমা কৰা কৰি তোমাক তুচ্ছ ব্যৱহাৰ অপৰাধী যেন লাগিছে মনত তুমি সস্তা তুমি দস্তা আর কৃপা ধন্য হৈ পদযাত্ৰী কৰিছো এই সংসাৰ কৰি তুচ্ছ ব্যৱহাৰ অপৰাধী যেন লাগিছে মনত ক্ষমা কৰা পিতা ক্ষমা কৰা নকৰিবা চিন্তা বিন্দু পিতা দৈবিক বন্ধনীটো ঘটনাৰ পাক চক্ৰ নিয়ন্ত্ৰণ হয় যন্ত্ৰীৰ ইচ্ছাত তোমাৰ মোৰে মিলনৰ বাবে দৈব্যৰ বন্ধন এৰিম্বা আজি কেনে আচৰণ তব পূৰ্বতে লগ পাওঁতে প্ৰতিশ্ৰুতি দিছিলা তুমি বিসৰ্জিবা তুমি ৰাক্ষস আচাৰ ন্যায় সংযম মমতা কৰোণাৰ জীৱন যাত্ৰাত হৈছিলা নিমগ্ন তাত ক'ত গ'ল সেই নীতি সকলোকে ধূলিসাৎ কৰি কালৰ ৰতন গহ্বৰে তাত হিংসানুষে জীৱনৰ কাম্য আমাৰ সত্য হিংসাবোৰ বিসৰ্জিলো বহু পূৰ্বতে আপোনাৰ সাক্ষাততে কৰিছো প্ৰতিজ্ঞা নকৰো এটিকৈ নিৰীহ প্ৰাণীক নকৰো হত্যা কৰিছো মই সত্য অংগীকাৰ ধন্য মাতৃ শুনি ধন্য হল প্ৰতিজ্ঞা মহান ধন্য হল মই ধন্য হল মোৰ পিতৃ দেৱতা বোলা পিতা বোলা আই যাওঁ আমি কুটিৰৰ অভ্যন্তৰলৈ নাই বাচা নাযাওঁ মই অভ্যন্তৰলৈ ভাতৃসহ ৰৈ আছে দুপত্ত নয়া সৌ সুদূৰত
যাব লাগিব মই ভাতৃৰ সমীপে। নাই অত দিনান্তত লভিছো সাক্ষাৎ নোৱাৰিম জনাব বিদায় আপোনাক। থাকিব লাগিব আজি আমাৰ সংগতে। উপায় নাই হিড়িম্বা, তাত- সময়ৰ আহ্বানিতো কৰ্তব্য পালন তাত পুত্ৰঘাতৰ পিতা হিড়িম্বা, নাথ, দিছো মই অভয় বাণী, পুনৰ আহিম ঘূৰি মই যথা সময়তেই গ্ৰাম্য কাননে বিদায় যথা সময়ত আহিম মই। বিদায়